ওহে নারায়ণ হে হরি গোবিন্দ গোবিন্দ নারায়ণ গোপাল ওহে নারায়ণ হে হরি গোবিন্দ গোবিন্দ প্রাণ কৃষ্ণ বন্ধু তুমি জগতর হে প্রাণ কৃষ্ণ বন্ধু তুমি জগতর তোমার মহিমা প্রভু ও রাম হরি ও রাম হরি প্রভু কৃষ্ণ ও তুমি প্রভু ও নমনির রাম হরি ও তুমি প্রভু ও নিত্য
হে পদধূলি আমি হবে ও ক্ষীরে তুলি হে ভাগবতর ও পদামি ও क्या फरमा হে ভাগবতর ও পদামি ও क्या फरमा परम श्रद्धार আজিৰ পবিত্ৰ স্থলীত উপবিষ্ট হোৱা সমূহ নামধৰ্মী ৰাইজকে মই তথা আমাৰ নাগাল নাম দলটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিখন মহান উদযাপন সমিতিয়ে আজি আমাক দুইটি দলকে ইয়ালৈ আমন্ত্ৰণ কৰি আনি হৰিৰ গুণানুকীৰ্তন কৰিবৰ বাবে এই সুযোগখন আগবঢ়াইছে, সেয়েহে সমিতিৰ সমূহ উদ্যোক্তাকে মই তথা আমাৰ নাগা নাম দলটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই চেগতে ভাতৃপ্ৰতিম পাৰ্থপ্ৰতিম দাস আৰু তেওঁৰ গোটেই দলটিলৈ মই তথা আমাৰ নাগা নাম দলটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ, আমি সকলোৱে সেই পৰীক্ষিত ৰজাৰ কাহিনী জানো। এদিনাখন পৰীক্ষিত ৰজাই শুকমুনিক চাই সুধিছিল যে হে গুৰুদেৱ, পৃথুৰ জন্মনো কেনেকৈ আৰু কেনেকুৱা পৰিস্থিতিত হৈছিল, এই সব কথা আজি মোক গুৰুদেৱ কোৱা বুজাই, গুৰুদেৱ কোৱা বুজাই। আৰু তেতিয়া শুকমুনিয়ে পৰীক্ষিত ৰজাক চাই কৈছিল, ৰজা পৰীক্ষিত, তুমি আজি বৰ ধুনীয়া প্ৰশ্ন কৰিছা। ঠিক আছে, মই বাৰু তোমাক সকলো কাহিনী একাদিক্ৰমে কৈ যাম, আৰু তুমি একান্ত মনে শুনি যাবা। ৰজা পৰীক্ষিত ও কুশা বৰ্ত ও ৰাজৰ ৰজা হে অংগনী পৱৰ হে মহাধৰ্ম অখিলা ৰজা
ও ইক্ষাকুব আৰু সেই ৰজা এজনী নহয় দুজনী নহয় ও তিনিজনী ও ভাৰ্যা ৰজায় হে বিবাহ কৰা এতিয়া চাওকচোন হে তথাপিতো ও ৰজাৰ ভাগ্য ও পুত্ৰ কন্যা আৰু এদিনাখন ৰজাই কি কৰিলে ও ঋষি মুনি ও গণ ৰজায় আহক মুনিগণ আহক হে মাতিও মানিলা ও মুনিগণৰ ও পাৱে পৰি ও কহিবেলা রজাই বলে মুনি গণ ও ধর শরণত মুনিগণ ও কেনে কই পাম পুত্র সন্তান দিয়া সমিধান দিয়া সমিধান করিব রাজ্য ও জল পিণ্ড দিবলৈ
ও কথা শুনি মুনি গনে সিংহি বেলা ও রজা কষা আহিয়া পাশে ও রজা কষা আহিয়া পাশে ও খুনা খুনা বড়াই আমার করুণা নামে দৈতর করা আয়োজন করুণা নামে দৈতর ও করা আয়োজন ও খুনা খুনা অঙ্গ রাইয় আমার আরে না ও যজ্ঞ হন্তের তুমি পুত্র বড় পাবা আমি তোমার মনৰ বাঞ্ছা পূৰ্ণ হ'ব নিশ্চয় জানিবা ও খুনা খুনা অঙ্গ ৰাইয় ও কথা শুনি অংগৰাজৰ মুখে আনন্দ মিলিলা আৰু তাৰপিছত কি কৰিলে ও ধুমধাম কৰি যজ্ঞ ও যজ্ঞ পাতে অংগৰাই কৰি আয়োজন ও পুৰুনা যজ্ঞ পাতে উত্তৰ কাৰণ উত্তৰ কাৰণ আৰু যজ্ঞ হন্তে এক দিব্য পুৰুষ ওলাইয়া আৰু সেই দিব্য পুৰুষজনে কি কৰিলে হাতত লৈ অহা পৰমান্যৰ পাত্ৰ ও যজ্ঞৰ কাষে পাত্ৰ ধৰি অন্তৰ্ধান কৰিলা যজ্ঞৰ কাষে পাত্ৰ ধৰি ও তাকো দেখি মুনিগণ এই আনন্দ মিলিলা ৰজাক মাতিয়া পাছে ৰজাক মাতিয়া পাছে ৰজা এই পৰমান্য পাত্ৰ তুমি মুখ্য ৰাণীক খুৱাই দিবা
আৰু তাৰ ফলে তুমি আকৌ পুত্ৰ সন্তান পাবা নিশ্চয় জানিবা আৰু তাৰ ফলে তুমি আকৌ পুত্ৰ সন্তান পাবা নিশ্চয় জানিবা ঐ এই বুলি মুনিগণ বিদায় মাগিলা আৰু আনফালে ৰজাই কি কৰিলে ৰাণীৰ ওচৰে গৈ রানী ওচরে গৈ প্রিয়ে ও মরমরে প্রিয়ে শুনা বচন প্রিয়ে এই পরমান্য তুমি পরাহা ভোজন দিয়ে ও প্রসাদর বলতে গর্ভবতী হবা প্রসাদর বলতে গর্ভবতী হবা আৰু আমি পাইবুৱে অপুত্ৰ মনৰ আশা কৰা কথা শুনি রানীর পাশে হে আনন্দ মিলিলা আৰু তাৰ পিছত কি কৰিলে ও পুত্ৰ কামনাৰে প্ৰসাদ ও পুত্ৰ কামনাৰে প্ৰসাদ ও দশ মাহতে পুত্ৰ ও তাক দেখি অংগৰাজ আনন্দ মেলিলা ও তাক দেখি অংগৰাজ আৰু এই কথা নগৰ হে প্ৰচাৰ আৰু আনফালে পুত্ৰৰ গণনাৰ কাম মনৰ ময়ূৰ নাচিছে আৰু আনফালে পুত্ৰৰ গণনা পাতে মহানন্দে প্রজাগণ চলি গলা আনন্দতে আৰু এনেকৈ উৎসৱ ৰজাৰ ঘৰে আৰু এই মতে উৎসৱৰ
মহারাজ মহারাজ এই গণনা করি আমি বৃক্ষ রাখি সেই কারণে পুত্রর নাম আমি বেন রাখিল এ মহাবুদ্ধিমান আর কি অপরাক্রমী হব নিজ মতে চলিব সি কাকো নামানিব এই কিন্তু এক কথাই আমি গণনা পা আৰু এই পুত্ৰৰ কুকৰ্মৰ দোষত অযৌৱন কালতে পুত্ৰ অযৌৱন কালতে পুত্ৰ এই বুলি গণগণ হে বিদায় মাগিয়া আৰু এনেকৈ আজিকালি কৰি পুত্ৰ আজিকালি কৰি পুত্ৰ শিশু কালতে বেন হে মহাদস্যু শিশু কালতে বেন হে মহাদস্যু কালক্রমে যাই পাছে যৌবন নভিলা কালক্রমে যাই পাছে এখন দিনা পুত্র বেনে ভাবে মনে মন একদিনা পুত্র বেনে ভাবে মনে মন সমনীয়া গণক চাই বলি লবচন সমনীয়া গণক চাই বলি লবচন ভাই হক মই ৰজাৰ পুত্ৰ দুদিন পাছততো মই ৰজা হম গতিকে তহঁতে মোৰ কথা শুনিবি নাই মানিবি নাই তেনেহলে বল আমি মৃগ মাৰিবলৈ যাওঁ কথা মতে কাম ও বেন চলিল রে সমনীয়ার সঙ্গে মারি বলই যায় অরণ্যর মাঝে বেন চলিল রে ওই অনন্তরে কোন পাশে আৰু এই হিমতে মৃগ মারি ও আনন্দ মিলবে কুবুদ্ধি একবে মনতে ভাবিলা কুবুদ্ধি একবে পশু পক্ষী বধ করি পশু পক্ষী বধ করি মই
ৰূপৰ ৰং পালো আৰু এতিয়া মানুহ মাৰি কেনে লাগে এবাৰ তাকেই চাব খোজো মানুহ মাৰি কেনে লাগে এবাৰ তাকেই চাব খোজো গতিকে ভাই হওক তহঁতে দিয়া মৃগ হৈ দৌৰ আৰু মই তহঁতৰ পাছে পাছেই হৈ আহি বুলি বেৰে পাছে সেই আদেশ কৰিলা ঔষধে সানি সকলোকে নিধন কৰিলা ঔষধে সানি সকলোকে আৰু বন্ধুগণ মাৰিবেন সেই গৃহে চলি এই কথা নগৰত ও হাহাকাৰ কৰি হবে ও বনে চলি গলা পুত্ৰগণক দেখি গমে পুত্ৰগণক দেখি গমে বাচ্চা তই মোক কেনেকৈ এৰি থৈ যাব নোৱাৰ বাচ্চা তই মোক কেনেকৈ এৰি থব নোৱাৰ বাচ্চা চাচু কোন আহিছে বাচ্চা চাচু তোৰ মা আহিছো বাচ্চা তোৰ মা আহিছো ও কই গুচি গলা ও বাচ্চা ধান বাচ্চা ওই আমার কয়েরিয়া বাচ্চা ধান ও পুত্র প্রভাবতী পিতৃমাতৃ বাসা কেনে কই থাকিব বাসা জিয়াই আমি কেনে কই থাকিব বাসা জিয়াই আমি বাসা ও বাসা এবার তুই মোক মা বলে মাতো বাসা এবার তুই মোক আজির পরা কোনে মা বলে মাতিল পুত্র পার্বতী পিতৃমাতৃ বাসা কেনে কই থাকিব বাসা জিয়াই আমি
আৰু আহিবতে সকলোৱে সকালবেলা মাতৃগণক পিতৃগণে মাতৃগণক পিতৃগণে হেৰা প্ৰিয়ে এতিয়াতো আৰু কান্দি কাটি কোনো লাভ নাই যিহেতুকে আমাৰ বড় বড় পুত্ৰসকল সেই ৰজাৰ পুত্ৰই নিধন কৰিলে আৰু সেইকাৰণে আমি ৰজাৰ ওচৰলৈ যাম আৰু পুত্ৰৰ উচিত বিচাৰ কৰাৰ লগতে আমার চাপ পুত্রের উচিত বিচার করে বলি মরা হবুর ও হাতে তুলিল কান্দি কান্দি কয় হবে মোরা আগে মহারাজ কান্দি কান্দি রাজা কয় আমার পুত্র মহারাজ তোমার পুত্র আমার পুত্র তোমার পুত্র আমার পুত্র আর কি করিলে জানে বনর মাঝে করিলে নিধার করা বনর মাঝে মৃগ মারে পুত্র গণ অঙ্গে আর কি করে জানে মহারাজ মৃগ তোমারে পুত্র মহারাজ পুত্র মতে থাকে
বিচার করা স্মরণে করু দিবেন ও প্রজার কথা ওই অঙ্গরাজ ও মহাসীতা হে কি উপায় ও করবুলি ও রাজাই ও মনতে আজি যদি মোৰ পুত্ৰৰ উচিত বিচাৰ কৰিব লাগে তেনেহ'লে হয়তো আজি মোৰ পুত্ৰৰ মৃত্যুদণ্ডও হ'ব পাৰে তেনেহ'লে হয়তো আজি মোৰ পুত্ৰৰ মৃত্যুদণ্ডও হ'ব পাৰে নহয় নহয় অ' ভাবি চিন্তি নৰপতি ভাবি চিন্তি নৰপতি আৰু তাৰপিছত কি কৰিলে ও প্রজাগণক চাই পাছে এরা প্রজাগণ ও জন্মিলে মরিব ও বিধির লিখন এই কথা সকলোৱে ৰাখিবা মনত এই কথা সকলোৱে ৰাখিবা মনত আৰু শুনা ও চিৰদিন কোনো জনে চিরদিন কোনোজনে নাথাকে দিয়াই আয়ুকে খোলে তবে তোমার ঘরে যাই এতিয়া বুজিছা নহয় এই কি বুলি ৰজাই পাছে এতিয়াতো আৰু কান্দি কাটি কোনো লাভ নাই সেইকাৰণে এই কিছু ধন লোৱা আৰু কি কৰিবা জানা তোমালোকে এতিয়া ঘৰত গৈ নিত কৰ্তে কৰ্ম কৰা হবে যাই
ঐ ৰজা ৰজাক চাই হিয়া পাছি ৰজাক চাই হিয়া পাছে ও ৰজা পুত্ৰ বিচাৰ কৰি ৰজা গণ ভগী পুত্ৰৰ মুখে অন্ধ হৈ অবিচাৰ কৰিলি আজি ৰজা কি বিচাৰ কৰিলি সুপুত্র বেলে আমার মরম তুচ্ছ বল মাটির বলর মাঝে পরে আমি নিধন করে রজা ও আমি জেনে পাল পুত্র মরা প্রজাগণ ও গৃহে চলি প্রজাগণে কি করছে গো ও প্রজার কথা ভাবিছিন্তি অঙ্গরাজে সে অস্থির হোক আৰু তাৰ পিছত কি কৰিলে ও পুত্ৰক মাতিয়া পাছে পুত্ৰক মাতিয়া পাছে হে বাচ্চা ও পুত্ৰক পচা গড়াই মহাভুল করিলি তাই
আৰু বাছা হে মোৰ পিছত বাছা ৰজা হৈবি তই এই কথা মনত ৰাখিবি ধৰ্মনীতি পঢ়ি ৰজাক মৰম কৰি গুৰু গোসাঁই তই বাছা মানিবি পুত্ৰ পচাহিয়া কৈয় গৰাই মহাভয় কৰিলি তই কথা শুনি বেলৰ পাছে আহি উঠি গলা সিংহ গৰ্জনে পিতৃ সিংহ গৰ্জনে পিতৃ এই ৰাজনীতি ধৰ্মনীতি মোক শিকাব নালাগে ৰজা হলে জানিম মই কি কৰিব লাগে এই নিজ মতেই চলাম ৰাজ্য কাকো নামানিম আৰু কোনোবাই যদি মোক নামানে ও পিতৃ মাতৃ হলেও তাকো ও পিতৃ মাতৃ হলেও তাকো আৰু এতিয়া এই উপযুক্ত বয়স মোক ও ৰাজ্য দিয়া একমাত্ৰ সন্তান মই উত্তৰাধিকাৰী একমাত্ৰ সন্তান মই নাই ও পুত্ৰৰ কথা অঙ্গ রাজা ও মহাসিনিতা না Voy a cantar, voy a ver, amúrate, মই বনৰ মাজলৈ গুচি যোৱাই ভাল আজি যদি মই ৰজা হৈও মোৰ এনেকুৱা বিলাই তেনেহলে আৰু সাধাৰণ প্ৰজাই বাৰু কেনেকৈ থাকিব জীয়াই হে ভগৱান যদি মোৰ ভাগ্যত এনেকুৱা একো সন্তান আছিল তেনেহলে
জীবন্ত হলার প্রয়োজন তথাপি তো হাস শূন্য পিয়ালা হই মই শূন্য পিয়ালা এই বুলি অঙ্গরাই অস্থির পরে রোজানা রোজানা ও পুত্র রঘুপতি অঙ্গ রাজ্যই গুছি রোজানা 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 কথা নগর হে প্রসার মন্ত্রী গণর মাজত আছে মন্ত্রী গণর মাজত আছে এই বিধিমতে পুত্র বেন ও রাজ্যভার ও রাজ্য পাইবেন রাজাই বলে যত প্রজা আজির পরা নতুন নিয়ম যেহেতুকে আজিরে পড়া মই নতুন রোজা হলো আর সেই কারণে ও নতুন রোজা নতুন করা
পূজা পাতাল যত নাম ধৰ্ম সেই দিনাৰেই পৰা সেইখনেই সকলো যাগ যজ্ঞ ৰজাৰে দেখি কৰিলেই বন্ধ সকলো যাগ যজ্ঞ দেখি কৰিলেই বন্ধ আৰু এতিয়া চাওকচোন ৰাইজ এই ৰজা ঈশ্বৰ ৰজাই মালিক ও ৰজাই ভগৱান ও ৰজা পুজিলে পায় ও ৰজা পুজিলে পায় আৰু আনফালে দুৰ্গণ তোমালোকে এতিয়া নতুন ৰজাৰ নতুন নিয়ম কৰা প্ৰচলন নতুন ৰজাৰ নতুন নিয়ম কৰা প্ৰচলন আৰু এই কথা ঢোল পিটি গোটেই ৰাজ্যত জনাই দিয়া ঢোল পিটি গোটেই ৰাজ্যত জনাই দিয়া হৈ আহি বুলি বেনে পাছে সেই আদেশ কৰি এই কথা ডেকা গণত ও ভাই হোক ৰজাৰ ওচৰে গৈ ডেকা গণে আলোচনা কৰি ৰজাৰ আগে উপস্থিত মহারাজ সুনা মহারাজ ধরিছ শরণ সুনা মহারাজ ধরিছ শরণ আকৌ যাতে আগৰ দৰে আদেশ দিয়া হে
ভাত ডেকা গণক মাতি আনি ডেকা গণক মাতি আনি তহঁতৰ সোনকালে মৰিবৰ ইচ্ছা আছে নে আৰু বেছি দিন জীয়াই থাকিবলৈ ইচ্ছাও আছে তেনেহলে শুন কেইজন মানে মোৰ ধৰ্ম হে প্ৰচাৰ কৰিবি আৰু শুন কেইজন মানে গুপ্তচৰ হৈ কেইজন মানে গুপ্তচৰ হৈ এই ল ধন ৰত্ন আৰু লাগে মনত ৰাখিবি ফাঁকি দিলে কিন্তু ফাঁকি দিলে কিন্তু আৰু এই হিমতে অত্যাচাৰ বাঢ়ি মেলা এই কথা দেখি মুই এই কথা দেখি মুই ওই একদিনা মুনি গলে আলোচন করা রোজার ওচরে গৈ রোজার ওচরে গৈ রোজা শাসন কৰাৰ চলেৰে কিয়ন কৰিছ তই ৰজা কিয়ন কৰিছ ৰজা কৰ্মবোৰ বন্ধ কৰি নানা শাস্তিৰে প্ৰজাত মাৰি আগৰ নীতিবোৰ সেই চলিবলৈ কৰ্মবোৰ চলিবলৈ দে কৰ্মবোৰ চলিবলৈ দে মহাকুঠে মুনি পাৱে মহাকুঠে মুনি পাৱে আৰু পদঘাতে মুনিগণ স্থিৰ নহে মহাক্ৰোধ কৰি পাছে মহাক্ৰোধ কৰি পাছে মদমত্ত অহংকাৰে ধৰ্ম কৰ্ম বন্ধ কৰি তই প্ৰজাক নানা অত্যাচাৰ কৰিলি আৰু সেইকাৰণে তোক আজি আমি অভিশাপ দিম নিশ্চয় জানিবি এনে ৰজা আমাক প্ৰয়োজন নাই তিয়াই জমৰ ঘৰে যা জমৰ ঘৰে মুনিৰ খাপে বেন ৰজা জমৰ ঘৰে গইলা মুনিৰ খাপে বেন ৰজা জমৰ ঘৰে গইলা ওই কব মাতৃ পাছে ও শুনিবা কবাই না মুনি করে ভয় করি
দিয়া হাজিয়া আর পুত্র বিপদে ময়না থাকি জিয়া মুনিগণ কথা শুনি ও মুনি গণে ও চিন্তি মেলা এতিয়া কি কৰা যায় অমৃত বেন্দ্ৰজাৰ উৰু আর সেই মুনিগণে মন্ত্র উচ্চারণ করি করি ও মুঠিবে ও মথনি ও পরায় পক্ষী খুনা হওয়ায় ও